বহু লোকে বিদ্যালয়ৰ কাৰণে বহুত ত্যাগ স্বীকাৰ কৰিছিলে। আমি ইয়াত বিশাল নাগৰিক সভা আহ্বান কৰিছোঁ। আমি বিদ্যালয় পৰিচালনা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগত বহুতো চৰকাৰৰ লগত আমি বহুতো আলোচনা বিলোচনা কৰিলোঁ, আবেদন নিবেদন কৰিলোঁ এই বিদ্যালয়খন প্ৰাধিকৰণৰ কাৰণে। যিহেতু এই বিদ্যালয়খন 3খন পঞ্চায়তৰ অন্তৰ্গত অম্বিকাপুৰ গাঁও পঞ্চায়ত, সোণপুৰা গাঁও পঞ্চায়ত, হলগাঁও গাঁও পঞ্চায়তৰ প্ৰায় 21,000-22,000 জনসাধাৰণৰ মাজত এইখন বিদ্যালয় অনুষ্ঠিত হৈছিল বা স্থাপন হৈছিল 1991 চনত। গতিকে এই বিদ্যালয়ে আমাৰ অঞ্চলৰ মাধ্যমিক শিক্ষাৰ কাৰণে যথেষ্ট পৰিমাণে চাহিদা পূৰণ কৰি আহিছে। প্ৰায় 19খন LP স্কুল, 4খন ME স্কুল, ফিডাৰ স্কুল আছে। গতিকে এনে এখন বিদ্যালয় জীয়াই ৰাখিবৰ কাৰণে আমাৰ ৰাইজে যথেষ্ট পৰিমাণে আগবাঢ়ি আহিছে। গতিকে আমি 2005 আমাৰ ক্লাছ 8 পাৰ্মিশ্যন ৰিকগনিশ্যন, 2006 চনত আমাৰ ক্লাছ 9 পাৰ্মিশ্যন, 2008 চনত আমাৰ যিটো বিদ্যালয় ক্লাছ 10 ৰিকগনাইজ হৈছিল। কিন্তু এইমতে আমাৰ বিদ্যালয়খন প্ৰাধিকৰণ নোহোৱাৰ কাৰণে আমাৰ চৰকাৰে যিটো আইন প্ৰাধিকৰণ আইন বনাইছে 2017 চনত, আৰু 2017 চনৰ আইন দি যিটো 2018 চনত আইন প্ৰণয়ন কৰিলে বা সংশোধন কৰিলে, এই আইনৰ ভিতৰতো আওতাত মাধ্যমিক বিদ্যালয়খন আওতাত নপৰাৰ কাৰণে, প্ৰভিঞ্চিয়েলাইজেশ্যনত নপৰাৰ কাৰণে আমি নাগৰিক সভা ইয়াত পাতিছোঁ। নাগৰিকসকলৰ এটাই মকচদ যে আমি চৰকাৰক এই নাগৰিক সভাই আমি আবেদন কৰিছোঁ যে আমাৰ অতি প্ৰয়োজনীয় এইখন বিদ্যালয়ক আমি অতি সোনকালে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। যিহেতু 1991 চনৰ পৰা আজিলৈকে আমাৰ প্ৰায় 300তকৈ অধিক ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়নৰত হৈ আছে, আৰু মেট্ৰিক পৰীক্ষাৰ ফলাফলো খুব ভাল হৈ আছে। আৰু গোটেইখিনি যিমান LP স্কুল, ME স্কুল আছে, ইয়াৰ ওপৰতে জনসাধাৰণৰ আশা ভৰসা এইখন বিদ্যালয়ৰ ওপৰতে নিৰ্ভৰ আছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজিৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতক 5 নৱেম্বৰ তাৰিখে আৰু 2019 চনৰ 5 নৱেম্বৰ তাৰিখে তেখেতে আমাক আমন্ত্ৰণ জনালে যে আপুনি আহক, শিক্ষকসকল আহক, শিক্ষক সংস্থাৰ লগত আলোচনা কৰিলে 2006 চনৰ আগত যিবিলাক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা অৱতীৰ্ণ হৈছে সেইবিলাক বিদ্যালয় কোনো ইছ্যু ডেট, ইফেক্ট ডেটৰ লগত আমি সম্পৰ্ক নাৰাখোঁ, গোটেইখিনি বিদ্যালয় প্ৰাধিকৰণ কৰিম। তেখেতে পুনৰ 2021 চনৰ 5